টুপ টুপ বৰষুণৰ টোপালেও কিবা এটাতো কৈ যায়, নহ'লেনো আকাশ চোৱা টোপালকেইটা আকৌ ধৰিত্ৰীলৈ ঘূৰি আহেনে? নমস্কাৰ বন্ধুসকল, মই আদম ত্ৰিদীপ আপোনালোকৰ মাজলৈ এটা নতুন কাহিনী লৈ। ধনী ঘৰৰ ল'ৰা বহুত লাভবিলাসত দিন পাৰ কৰে। যি মন যায় তাকে পিন্ধে, যি মন যায় তাকে লয়। কিন্তু দেউতাক ল'ৰাটোৰ তুলনাত চিম্পুল, যিটো আমি কওঁ সাধাৰণ জীৱন যাপন পাৰ কৰে। কোনো চখ নাই দেউতাকৰ। লাহে লাহে ল'ৰাটো ডাঙৰ হৈ আহিবলৈ ধৰিলে। ল'ৰাটোৰ সমনীয়া সংখ্যা বাঢ়িবলৈ ধৰিলে। লগৰ বন্ধু বান্ধৱ, কেতিয়াবা কেতিয়াবা ল'ৰাটোৱে দেউতাকক লৈ লগৰ ল'ৰা ছোৱালীৰ আগত লাজ পাবলৈ ধৰিছে। লগৰবিলাকে কয়, তোমালোকৰ দেউতাই কিয় ইমান চিম্পুলকৈ ঘূৰি ফুৰে? তেওঁতো যি মন যায় তাকে ল'ব পাৰে, যি মন যায় তাকে পিন্ধিব পাৰে। ল'ৰাটোৱে মনে মনে ভাবে, কথাটোতো মিছা নহয়, কিন্তু কিয় দেউতাই এনেকুৱাকৈ জীৱন পাৰ কৰে চিম্পুল? ল'ৰাটোও দেউতাকক সুধিবলৈ মন যায়, কিয় দেউতাক ইমান চিম্পুল? কিন্তু তাক সুধিবলৈ সাহস নহয়, দেউতাকলৈ সি ভয় কৰে। এদিন সাহস গোটাই সি দেউতাকক ক'লে, দেউতা মই তোমাক কথা এটা সুধিম বুলি ভাবিছোঁ। দেউতাকে ক'লে, কি কথা? তুমি কিয় ইমান চিম্পুল লাইফ পাৰ কৰা? মোৰ লগৰবিলাকে কয় তোমাৰ কথা। কি কয় তোমাৰ লগৰবিলাকে? দেউতাকে সুধিলে। কয় তোমালোকৰ দেউতাই কিয় ইমান চিম্পুলকৈ ঘূৰি ফুৰে, কোনো চখ নকৰে। তোমালোকৰ দেউতাই যি মন যায় তাকে ল'ব পাৰে, যি মন যায় তাকে খাব পাৰে। কিন্তু তোমালোকৰ দেউতা সাধাৰণ এটা জীৱন পাৰ কৰিছে, কিয়? দেউতাকে একো নক'লে। ল'ৰাটোক ক'লে, কাইলৈ তুমি ৰাতিপুৱা সোনকালে উঠিব পাৰিবানে? ল'ৰাটোৱে ক'লে, কিয় দেউতা? তুমি উঠিবাচোন কাইলৈ ৰাতিপুৱা সোনকালে। ল'ৰাটোৱে ক'লে, ঠিক আছে দেউতা, মই কাইলৈ ৰাতিপুৱা সোনকালে উঠিম। পাছদিনা ৰাতিপুৱা ল'ৰাটোক দেউতাকে তুলি দিলে আৰু বাহিৰলৈ লৈ গ'ল। বাহিৰলৈ গৈ ঘৰৰ ওচৰত থকা এজোপা গছলৈ চাবলৈ গ'ল। তুমি চোৱাচোন গছজোপালৈ, কি দেখিছা? ল'ৰাটোৱে গছজোপালৈ চালে। দেউতাক ক'লে, একোতো দেখা নাই, মাত্ৰ চৰাই কেইটামান উৰি গৈছে। ক'লৈ উৰি গৈছে চৰাইকেইটা? ল'ৰাটোৱে ক'লে, আকাশলৈ উৰি গৈছে, যিমান মন যায় সিমান দূৰ উৰি যাব। অঁ ঠিক আছে, তুমি গধূলি আকৌ এই জেগালৈ আহিবাচোন আৰু মোক ক'বা কি দেখিলা। ল'ৰাটোৱে ক'লে, ঠিক আছে দেউতা, আহিম। ল'ৰাটোৰ মনত বহুত প্ৰশ্ন, দেউতাই কি কাৰণে চাবলৈ ক'লে, কি চাবলৈ ক'লে, মই একো বুজি নাপালোঁ। ঠিক আছে, পাছবেলা আকৌ আহিম, গধূলি মই কি দেখোঁ মই চাম। দেউতাকো নিজৰ কামত ব্যস্ত হ'ল, ল'ৰাটো নিজৰ কামত ব্যস্ত হৈ গ'ল। গধূলি হ'ল, ল'ৰাটো আকৌ আগৰ জেগালৈ আহিল। আহি পিনে সি চালে। তেনেতে দেউতাকো আহিল। আহি পিনে ল'ৰাটোক সুধিলে, কি দেখিলা এতিয়া তুমি কোৱাচোন? ল'ৰাটোৱে ক'লে, একো নাই দেখা, কিন্তু অথনি ৰাতিপুৱা যিকেইটা চৰাই উৰি গৈছিলে সিহঁতে আকৌ ঘূৰি আহিলে হ'ল। ঘূৰি আহি গছজোপাত এতিয়া বহি আছে। তুমি কিবা শিকিলা ইয়াৰ পৰা? ল'ৰাটোৱে ক'লে, নাই, কি শিকিলে কোনো? চৰাইকেইটাই তোমাক এটা শিক্ষা দিলে। কি শিক্ষা তুমি জানানে? ল'ৰাটোৱে কৈছে, কি শিক্ষা দেউতা? চোৱা, চৰাইকেইটাই জানে সিহঁতে যিমান মন যায় সিমান দূৰলৈ আকাশত উৰিব পাৰে, কিন্তু সিহঁতে এইটো জানে যে সিহঁতে আকাশত উৰিবহে পাৰে, কিন্তু আকাশত বহিব নোৱাৰে বা জিৰণি ল'ব নোৱাৰে। কি বুজি পালা? আমাৰ জীৱনটো একেই। আমাৰ যিমান থাকিলেও আমি কিন্তু সদায় সাধাৰণভাৱেই থাকিব লাগিব। অতীতক আমি পাহৰি গ'লে নহ'ব। অতীত আমাৰ স্মৃতি হ'ব। তোমাৰ আজি আছে, কালিলৈ নাই, কিন্তু অতীতক লৈ তুমি কোনোদিন দুখ নকৰিবা, অতীতক লৈ গৌৰৱ কৰিবা। বন্ধুসকল, কাহিনীটো সৰু, কিন্তু কাহিনীটোৱে আমাক বহু কথা শিকাই গ'ল। সঁচাকৈ আমি জখলাত যিমান ওপৰলৈকে নবগাওঁ লাগে, জখলাডালৰ গুৰিটো সদায় মাটিতে থাকে।